সুন্দৰবন জংঘলত টুনটুনি মাহীমাকৰ লগত বাস কৰিছিল। টুনটুনি বেটি, সোনকালে উঠা, ফ্ৰেছ হৈ লোৱা। মই তোমালৈ নাস্তা বনাই ৰেডি কৰিছোঁ। আৰু দুপৰীয়া খাবলৈ কি বনাম কোৱা? ঐ চাকৰণী, এনেকুৱা মিঠা মিঠা কথা ক'বলৈ বাদ দে। এনেকুৱা কৰি তই মোৰ কেতিয়াও মা হ'ব নোৱাৰ। তই এইখন ঘৰৰ চাকৰণীহে, আৰু চাকৰিৰ নিচিনাকৈ থাক। যেতিয়া টুনটুনিয়ে মাকক বেয়া ব্যৱহাৰ কৰি আছিল, তেতিয়া চিন্টুৱে আহি দেখে। টুনটুনি, এয়া তোমাৰ মা হয়, চাকৰণী নহয়। তুমি ভালকৈ কথা ক'বা। খবৰদাৰ, আকৌ যদি মাক চাকৰণী বুলি কোৱা। যোৱা সোনকালে মাক ক্ষমা খোজা। পাপা, মই এনেকুৱা একো ভুল কৰা নাই যে মই ক্ষমা খুজিম। আপুনি এইক বুজাই দিয়ক, এই মোৰ মা নহয় বুলি। মোৰ ওপৰত একো অধিকাৰ নাই। টুনটুনি খঙতে তাৰ পৰা গুচি যায়। তেতিয়া চিন্টুৱে টুনটুনিয়ে কৰা ভুলৰ ক্ষমা খোজে। টুনটুনিয়ে কৰা ভুলবোৰ মাফ কৰি দিয়া। তাই এজনী সৰু ছোৱালী। লাহে লাহে তোমাৰ মৰমবোৰ বুজি পাব তাই। আপুনি কিয় ক্ষমা খুজিব লাগে? টুনটুনি মোৰো ছোৱালী, মই একো বেয়া পোৱা নাই তাইক। লাহে লাহে সময়বোৰ সোনকালে পাৰ হ'বলৈ লয়। এদিনাখন টুনটুনিৰ কলেজত ফেশ্বন কম্পিটিশ্যন পাতিছিল। তেতিয়া টুনটুনি ঘৰত আহি পাপায়েক চিন্টুক কয়, পাপা, মোৰ কলেজত ফেশ্বন কম্পিটিশ্যন পাতিছে। সোনকালে মোক নতুন জোতা এযোৰ আনি দিয়া। হ'ব টুনটুনি, মই কাইলৈ আনি দিম দিয়া। পাছদিনাখন চিন্টুৱে দোকানৰ পৰা নতুন জোতা এযোৰ আনি টুনটুনিক দিয়ে। পাপা, জোতাযোৰ বহুত ধুনীয়া। এইবাৰ কম্পিটিশ্যনত ময়ে জিকিম। হয় টুনটুনি, তুমিয়ে জিকিবা। টুনটুনি বেটা, জোতাযোৰ মোক দি দিয়া, মই ভালকৈ থৈ দিম। কম্পিটিশ্যনৰ দিনাখন তোমাক মই ধুনীয়াকৈ সজাই দিম। নাই নাই, তোক বিশ্বাস নকৰোঁ। আৰু এই জোতাযোৰ দি দিলে তই বেয়া কৰি পেলাবি। বেটি, এনেকুৱা একো নহয়। মই তোমাৰ ভালটোহে সদায় চিন্তা কৰোঁ। মই জানো দে তই কিমান ভাল চিন্তা কৰ। যোৱা, তুমি তোমাৰ কাম কৰা। মই কিবা কৰিবলৈ ল'লে তুমি মাজত একো নামাতিবা। পাপা, তোমাক ফাংচনত দেখা পালে মই বহুত সুখী হ'ম, কিন্তু এজনীক লৈ নাযাবা। এইবুলি কৈ টুনটুনি তাৰ পৰা গুচি যায়। কম্পিটিশ্যনৰ দিনাখন টুনটুনি যাবলৈ ওলাই দেখা পায় তাইৰ জোতাযোৰ ফাটি গৈছে। ইচ ৰাম, মোৰ জোতাযোৰ কি হ'ল? ফাটিলে দেখোন। মই এতিয়া কি পিন্ধি যাম? মই কম্পিটিশ্যন হাৰি যাম দেখোন। টুনটুনি কান্দি থকা দেখি মাক ওচৰলৈ আহে। কি হ'ল টুনটুনি? মোক কোৱাচোন, মই কিবা সহায় কৰিব পাৰোঁ নেকি? তই মোক কি সহায় কৰিবি? এয়া চা, মোৰ জোতাযোৰ ফাটি গ'ল। তোৰ নজৰ লাগিলে জোতাযোৰত। মই কি পিন্ধি কলেজ যাম এতিয়া? টুনটুনি বেটা, তুমি চিন্তা নকৰিবা। মই তোমাৰ কাৰণে ভাল জোতা এযোৰ থৈ দিছোঁ। সেইযোৰকে পিন্ধি যোৱা। অৱশেষত একো উপায় নেদেখি মাকে দিয়া জোতাযোৰ পিন্ধি কম্পিটিশ্যনত ভাগ লয়। টুনটুনিয়ে প্ৰথম পুৰস্কাৰ পায় আৰু ঘৰলৈ আহি মাহীমাকক ক্ষমা খোজে। মা, মোক ক্ষমা কৰি দিয়া। মই তোমাক নিজৰ মা বুলি কেতিয়াও ভবা নাছিলোঁ। টুনটুনি বেটা, মই তোমাক সদায় নিজৰ ছোৱালী বুলিয়েই ভাবোঁ। তাৰপিছত মাকে জীয়েকক সাৱটি ধৰে। যদি আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।